আমি এতিয়া উপস্থিত আছোঁ কলিয়াবৰ সমষ্টি হাটবৰ নাহৰ চেলেং উদাসেন গাঁৱত। আহক আমি কেইজনমান মানুহৰ লগত কথা পাতি তেখেতৰ মন্তব্য লৈ লওঁ, যিহেতু আহিবলগীয়া ইলেকশ্যনছ আমাৰ বিধানসভা ইলেকশ্যনছ আহি আছে। আহক কথা পাতি। হয়, আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী ৰঞ্জুমণি বৰা। হয়, এইখন গাঁৱত যোৱা 5 বছৰত কিমানখিনি কাম হৈছে, সেইখিনি সন্তুষ্ট হয়নে? সন্তুষ্ট হয়। কিমানখিনি কাম হৈছে ইয়াতে? ইয়াত মাননীয় জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া তেওঁ আমাৰ কলিয়াবৰ সমষ্টিৰ যথেষ্টখিনি মানে উন্নয়নমূলক কাম কৰিছে। তেখেতে তেনেকৈ ধৰক নামঘৰ, ৰাস্তা পদূলি, নলী নাদ, পানীৰ যোগান আঁচনি আৰু বৃদ্ধসকলক বৃদ্ধ পেঞ্চন আদি কৰি সকলোখিনিৰে যিখিনি কৰিবলগীয়া তেখেতৰ কৰণীয় যথেষ্টখিনি আমি সন্তুষ্ট। হয়, মানে ক'ব বিচাৰিছে আশাবোৰ পূৰণ হৈ আছে। আশাবোৰ পূৰণবোৰ হৈ আছে। আকৌ আগন্তুক দিনত তেখেতকে বিধায়ক হিচাপে বিচাৰিবনে? আমি বিচাৰোঁ। হয়, মাজতে লকডাউন গ'ল, কেনেকুৱা ধৰণৰ সহায় পালে? তেখেতে যথেষ্ট প্ৰত্যেকজন কলিয়াবৰ প্ৰত্যেকজন ব্যক্তিৰ ঘৰত তেওঁলোকে ঘৰে ঘৰে গৈ তেওঁ যিখিনি কৰণীয় তেওঁ টোপোলা ধৰক কাৰোবাৰ ঘৰত কিবা হৈছে তেখেতে গৈ প্ৰত্যেক ঘৰ মানুহত গৈ তেওঁ যে কৰ্তব্য কৰণীয় তেওঁ কৰিছে। হয়, তেখেতৰ ব্যক্তিত্ব কেনেকুৱা? তেখেতৰ বক্তৃতা অতি মানে মানিব লাগিব, তেওঁ এজন দক্ষ বিধায়ক। হয়, ঠিক আছে, ধন্যবাদ।